হেল্ল' এভৰিৱান, দুপৰীয়া ভাত সাজত আজিনো কি বনালোঁ চাওঁ আহকচোন। গাঁৱৰ বেপাৰী এজনে শুকান মাছ লৈ আনিছিলে। এওঁ দেখা পায়ে কিনি লৈ আহিলে। ভাবিলোঁ অমিতাৰে খাৰকে বনোৱা যাওক। খাৰখন থাকিলে যে ভাত কেইটামান বেছিকৈয়ে খাব পাৰি। অমিতাখিনি মিহি মিহিকৈ কাটি ল'লোঁ। সকলোৱে জনাই ৰেচিপি। নিমখ দিলোঁ, আদা নহৰু জলকীয়া দিছোঁ, লগতে ক'লা খাৰ দি ধুনীয়াকৈ খাৰখন বনাই ল'লোঁ। অমিতাখিনি এয়া সিজি আহিছে। এতিয়া শুকান মাছখিনি দি নমাই ৰাখিম। আনফালে মেথি শাক ভাজিম। শাকখিনিও মিহি মিহিকৈ কাটি ল'লোঁ। ইয়াতে গুটি আলু দি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া দুপৰীয়া ভাত সাজত আৰুনো কি বনাইছিলোঁ সেয়াও দেখুৱাওঁ বুলি সজাই লৈ আহিলোঁ। ফুলকবি বেচনত লেটিয়াই পকৰি বনালোঁ। নতুন আলু ওলাইছে, সেয়াও ফ্ৰাই কৰিলোঁ। মাছৰ চৰচৰি, অমিতাৰে শুকান মাছৰ খাৰ, মগু দাইল বইল কৰিছোঁ, লগতে মেথি শাক ভাজি। দুপৰীয়াৰ মোৰ ভাত সাজ কেনেকুৱা লাগিছে জনাব। চেনেলটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।